मानो मावफुंजायाखैल' होनगोन भारत सरकारा केन्सेल खालामजोब्बाय होननानैसो बुंदों मावफुंजायाखैल' होनाखै केन्सेल जाजोब्बाय बिथांमोनहा जे एनेक्साराव लिरना लाबोदोंमोन बरमायाव सेन्ट्रेल इउनिभार्सिटि उपेन्द्रनाथ ब्रह्म सेन्ट्रेल इउनिभार्सिटि एडिशनेल नवोदया स्कुल आरो मा होनना बुङो थुलुंगाफुरि दतमायाव जे मा होनना बुङो बेखौ सेन्टार फर एक्सेलेन्स मोनसे कालचारेल सेन्टार बानायनो नागिरनाय बेबो केन्सेल नोंनि दांथलाव जि रेलवे कच फेक्टरि जाबाय होननाया बेबो केन्सेल NIT नेशनेल इन्स्टिटिउट अफ टेक्न'लजि उदालगुरि बेबो केन्सेल स्पर्ट्स इउनिभार्सिटि उदालगुरि बेबो केन्सेल नोंनि इन्दिरा गान्धी अपेन ट्राइबेल इउनिभार्सिटि एट उदालगुरि होननायाबो बेबो केन्सेल मा दंबावो बेसेबां लासिं गेदेर गेदेर इन्स्टिटिउटफोरा केन्सेल जागोन नामा होनबा दफानि गेजेरजों जाफुंनाय नङा आं माखौथ' बुंगोन सेन्ट्रेल इउनिभार्सिटिया गिदिर नङा नामा हा केन्सेल जाबाय नवोदयाबो केन्सेल जाबाय नोंनि बड'फा माबायाव खालामनो नागिरनायाबो केन्सेल जाबाय NIT आबो केन्सेल जाबाय ट्राइबेल इउनिभार्सिटियाबो केन्सेल जाबाय स्पर्ट्स इउनिभार्सिटि होननायाबो केन्सेल जाबाय आरो माखौथ' सब বাক্সা জিলার ভরি আছে জোরদারভাবে আমার BPFৰ প্ৰচাৰ চলি আছে গাঁৱে ভূঞে সব জায়গা আৰু গাঁও বাকী প্ৰত্যেক জাতি গোষ্ঠীৰ মানুহসকলে দলে বলে ওলাই আহি পেলাই যোগদান কৰিছে সকলোৱে কৈছে এইবাৰ বেলেগ দল নাই খালি নাঙ্গল পাৰ্টি আমাৰ জিকাটো যুদ্ধ কাৰ লগত হ'ব কম্পিটিশ্যনই নাই UPPL আমাৰ কাৰণে ফেক্টৰ নহয় সবে কৈছে ৰাইজে কৈছে আপুনি মুছলিম গাঁৱত যাওক অসমীয়া গাঁৱত যাওক বড়ো গাঁৱত যাওক নেপালী গাঁৱত যাওক আদিবাসী গাঁৱত যাওক সূত্ৰধৰ গাঁৱত যাওক ৰাজবংশী গাঁৱত যাওক চৰণীয়া গাঁৱত যাওক আপোনাৰ বৰ্মন গাঁৱত যাওক বঙালীসকলৰ ওচৰত যাওক সকলোৱে কয় হিন্দীভাষীৰ ওচৰত যাওক বেলেগ নাই নাঙ্গল পাৰ্টি কিমানমান ভোট লাভ কৰিব নাম্বাৰটো ক'ব নোৱাৰে আমি বহুত গুণা বেছি জিকিম কালি প্ৰমোদ বৰুৱাই কৈছে যে অহা দিনত নাঙলৰ ছবিত ভোট দিয়াৰ কাৰণে প্ৰাৰ্থী নলাব হেনো মানুহে নলাব কোনো মানুহ নলায় আপুনি চাওক বড়ো তেখেতসকলে 20ৰ পৰা 25% ভোট পাব পাৰে বড়ো জাতিৰ বেলেগ জাতি তেখেতসকলক ভোট নিদিয়ে কি কাৰণত ভোট দিব অসমীয়াই কি কাৰণত ভোট দিব আদিবাসীয়ে কি কাৰণত ভোট দিব মুছলিম ভাইসকলে কি কাৰণত নেপালীসকলে ভোট দিব কি কাৰণত ৰাজবংশীসকলে ভোট দিব কি কাৰণত বেলেগ বেলেগ জাতি গোষ্ঠী গাৰো ৰাভা সূত্ৰধৰ চৰণীয়া মদাহী কি কাৰণত ভোট দিব তেখেতে তাচ্ছিল্য কৰিছে আদিবাসী আৰু ৰাজবংশীসকলক ট্ৰাইবেল বিচৰাত কি কৈছে তেতিয়াহ'লে চবে ট্ৰাইবেল হওক গাহৰি খাওক বেং খাওক হা ইত্যাদি ইত্যাদি তাচ্ছিল্য কৰি কৈছে এই জাতি গোষ্ঠীয়ে লাজ কৰিছে দুখ লাগিছে প্ৰমোদ বড়োক নাঙ্গল এই হেৰি কিবা চেক্টৰত ভোট নিদিয়ে কেৱল আঁচনিৰ নাম লৈ তেওঁলোকে ভোট আঁচনিটো আপোনালোকে চাওক অকল মহিলাসকলক টাৰ্গেট কৰিছে এতিয়া মহিলাসকলক কি কৈছে এই আসাম গভৰ্ণমেণ্টৰ যিটো হেৰি কিবা প্ৰজেক্ট যিটো লোকপতি বাইদেউ সেইটোকে বিৰাট বেচিবলৈ চেষ্টা কৰি আছে হা সেল্ফ হেল্প গ্ৰুপক আগতো বেচিছিল ৭৫,০০০ দিব বুলি কৈছিল ক'ত দিব পাৰিছে বাইদেউসকলে চব ফোন কৰিছে উদ্ধৱ বাইদেউসকলক এটা গ্ৰুপক ৭৫,০০০ নিদিলে আজিলৈকে আৰু ইলেকশ্যনৰ আগত আৰু কিবা উমুক থুমুক দিব বুলি ক'লে হ'ব চেক দিছিবলৈ চেক ব্লেংক চেক ইয়াত চাইনো নাই কিবা নাই যেতিয়া বেংকৰ মেনেজাৰৰ ওচৰত যায় জমা কৰিবলৈ বেংক মেনেজাৰে দুখতে কৈ বোলে বাইদেউসকল দুখৰ কথা এই একাউণ্টত পইচাই নাই যেতিয়া নেতাসকলক সোধে কি কৈ বোলে এই বাইদেউ ধৈৰ্য ধৰক সেই ধৈৰ্য ধৰক ইলেকশ্যন পাৰ হোৱাৰ পৰেই পাব ইলেকশ্যন পাৰ হোৱাৰ পৰেই পাব বোলে ইলেকশ্যনটো পাৰ হ'ব লাগে চাওকচোন কি উদ্দেশ্যটো বাইদেউসকলে ইমান জাম্বি বুলি ভাবিছে হা তেখেতসকলে কোনো চৰকাৰী আঁচনি চৰকাৰী ভাল এটা প্ৰজেক্ট হিচাপে কথা নকয় আজি আশা কৰ্মী ৰান্ধনী আৰু অংগনবাদী ৱাৰ্কাৰ তেখেতসকলে গাঁৱত কিমান কাম কৰে হা বেতন কিমান দিছে গতিকে আমাৰ BPF দল যিটোকে কাম কৰে এই আশা কৰ্মী আৰু ৰান্ধনী বাইদেউসকল আৰু অংগনবাদী বাইদেউসকলৰ যি কাম এই কামটো অকল কাম হিচাপে থ'ব নালাগে চাকৰি হিচাপে দিব লাগে বেতন দিব লাগে স্কেল দিব লাগে পেঞ্চন দিব লাগে গোটেই কামটো আমি BPF দল হিচাপে লাগি যাম আপুনি UPPLত যাব নেকি ৰঞ্জিত বসুমতাৰীয়ে কৈ আছে কি ৰঞ্জিত বসুমতাৰীয়ে কৈছে আপুনি UPPLত যাব এই ইলেকশ্যনৰ পিছত এইবিলাক সস্তীয়া ষ্টেটমেণ্ট সস্তীয়া কথাত আমি কি ৰঞ্জিত বসুমতাৰীয়ে কৈছে আপুনি UPPLত যাব এই ইলেকশ্যনৰ পিছত এইবিলাক সস্তীয়া ষ্টেটমেণ্ট সস্তীয়া কথাত আমি মই উত্তৰ নিদিওঁ এই ঘনশ্যাম দাস আৰু নৱসন্যাসক লৈ কি ক'ব
ঘনশ্যাম দাসক কালি তেনেকুৱা এটা কথা শুনা পাইছোঁ। ভাল কোৱেশ্যন কৰিছা তুমি, এইবোৰ প্ৰশ্ন কৰিব লাগে। গৌৰৱ কৰিছিল না, আমাৰ লগত JSP আছে, আমাৰ লগত BJP আছে, আমাৰ লগত AGP আছে বুলি কৈছিল না UPPL। আমিতো প্ৰথমৰ পৰাই যে তিনিটা আমাৰ BTC যি গভৰ্ণমেণ্ট আছে ইয়াৰ যি মিত্ৰতা, সেই মিত্ৰতাৰ স্পিৰিটটো ভংগ কৰিবলৈ কৈ আছে। কাৰণ হীৰা চৰণীয়া নিজে কৈছে মই ইলেকশ্যনত ষ্টেণ্ড কৰিম। ইলেকশ্যনত ষ্টেণ্ড মানে কি, এই মিত্ৰতাৰ যি স্পিৰিট আণ্ডাৰষ্টেণ্ডিং সেইটো ভংগ কৰিছে তেখেতে। আমি কোৱাটো সঁচা হৈছে না নাই? এতিয়া তেখেতৰ যিটো EMকে একদম কেঞ্চেল কৰি দিলে, কিমান লাজৰ কথা। গতিকে সিহঁতৰ হাৰাটো নিশ্চিত, সিহঁতৰ মাজত হাই কাজিয়া হ'ব। এতিয়া ভিতৰুৱা কথা, কিমান টকা খাইছে, কি পলিচি লৈছে ভিতৰত, এই ফচা কথাবোৰ এতিয়া কি চাম, কি নাম আছিলে, ঘনশ্যাম ডাঙৰীয়াই এতিয়া ৰাজ্যক জনাবনে নাই? নিশ্চয় জনাব তেখেতে। মুখ্যমন্ত্ৰীও লাগি আছে যিহেতু মিত্ৰজোঁটৰ কাৰণে, আপোনাৰ বিৰোধী প্ৰাৰ্থীৰ হৈ লাগি আছে। মুখ্যমন্ত্ৰী এই এলায়েন্স পাৰ্টিৰ তেখেতে নেতা, গতিকে কৰিবই। আমি কিন্তু তেখেতৰ লগত যুঁজিব নোৱাৰোঁ। ইয়াৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ, প্ৰাৰ্থনা জনাইছোঁ যে BTCৰ ৰাজনীতিটো সুকীয়া। BTCৰ এটা ৰাজনীতি দল আছে, এইটো কয় BPF, আৰু সেই BPFত BTC বাকী প্ৰত্যেক জাতি গোষ্ঠীৰ মুৰব্বী বুদ্ধিজীৱীসকলে চিন্তা কৰিব পৰা ৰাইজ BPFৰ লগত আছে। আমাৰ ৰাজনীতি, আমাৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ ৰাজনৈতিক অধিকাৰ, এই অধিকাৰ আৰু দায়িত্বটো আমাক সমজাই দিওঁ।